স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মিষ্টাৰ দিগন্ত। তো বন্ধুসকল ভাবিছে চাগে মই কৈ পালোঁ ডাইৰেক্ট একদম মহাদেৱৰ লগত আছোঁ। তো আজি মানে মই এটা জেগাত আহি আছিলোঁ। তো মই ঘৰত ব্লগটো ষ্টাৰ্ট কৰিবলৈ থাকিলে মানে সেইটো পৰা ইয়াত ষ্টাৰ্ট কৰিছোঁ। মানে আজি এখন শ্বৰ্ট ফিল্ম শ্বুট কৰিবলৈ আহিছোঁ। তো শ্বৰ্ট ফিল্মখনৰ নাম হৈছে মোৰ জীৱন। তো সকলোৱে চাব আৰু বেছিদিন নালাগে। তো এতিয়া তাৰিখটো আমি কনফাৰ্মকৈ ক'ব নোৱাৰোঁ এডিট কৰি। মই আৰু নেক্সটটো ব্লগত মই জনাম আপোনালোকক কি তাৰিখে আমাৰ এই শ্বৰ্ট ফিল্মখন আহি আছে। চ' সকলোৱে চাব, মোক যোনে যোনে ভাল পায়। তো লগত ইও আছে, আজি ইও মানে শ্বুট কৰিব। তো কেনেকুৱা লাগিছে? ভাল লাগিছে পুৰা। ভাল লাগিছে ন? তো সকলোৱে চাব, তো একদম ধামাকা হ'ব। তো লাষ্টলৈকে ভিডিঅ'টো চাই থাকক। লাউপাৰ কৈছো আৰে ধৰিব লাগে ইহঁতক। আৰে কি হৈছে কি? ওকে মানে পছন্দ হা জৰুৰী মিষ্টাৰ প্ৰিয়া আগত থকা জানি তাৰ মানে ৰাস্তাত থকা ছোৱালীবিলাক জোকাই ফুৰিছে আৰু অভদ্ৰকেইটা কথা কৈ একো লাভ নাই। ব'ল আমি নহ'ব ন এইটো চাদৰ পিন্ধি গো এই অভদ্ৰকেইটা কথা কৈ একো লাভ নাই। ব'ল আমি যাওঁ। প্ৰীতম যোৱা তোমালোকে যোৱাগে যোৱা তোমালোক যোৱাগে আমি যাওঁ। যোৱা প্ৰীতম ঐ তহঁতি কিয় এনেকুৱা কৰি থাক? তহঁতি কিয় এনেকুৱা কৰি থাক? যায়গে যা। তহঁতিও যাগে যা। যদু হয় নেকি? অঁ হয় নেকি? যাওঁ আৰু বাৰু যাওঁ আৰু চাই ল'ম তোকো। চাই ল'ম তোক। হ'ব দে যা। কি হ'লে দুটা টোপিনে গ'লগৈ। এফালে এয়া শ্বুটিং পূৰা চলি আছে। তো আপোনালোকে ভিডিঅ'বিলাক চাই থাকক। তো গাইছ পূৰা শ্বুটিঙৰ মাজতে আপোনালোকৰ মাজলৈ সৰু সৰু দেখিছে চাই থাকক। আপোনালোকে হৰিদা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ছাপৰ্ট দিব, সকলোৱে ভাল লাগিব। ভাত খালা? খালা খালা লাষ্ট কয় এই কিবা এটা কৈ দে, তহঁতি কিবা এটা কৈ দে। কেনেকুৱা লাগিছে ধুনীয়া লাগিছে। ভিডিঅ' বনাই? কেনেকুৱা লাগিছে? এই মজা লাগিছে, কিনো কম, ভাগৰ লাগিছে খুব, কালি ৰ'দ দিছে। তো চাই থাকক ভিডিঅ'। তো গাইজ এতিয়া মানে আমি ডাইৰেক্ট লাষ্টৰ শ্বুটিং পাইছোঁ। এইটো ইয়াত এতিয়া শ্বুটিং চলি আছে। তো ইয়াত তাৰপৰা শ্বুটিং কৰি লওঁ, তো তাৰপৰা শ্বুটিং কৰি ঘৰত গৈ আছোঁ। চাই থাকিব চবেই। তো এতিয়া একদম লোকেশ্যনটো বহুত ভাল লাগিছে। মানে এইটো লোকেশ্যনত আমি এতিয়া শ্বুটিং কৰি আছোঁ। ডাইৰেক্টৰ চাহাব বহি আছে একদম জেগাত, এক্টৰ বহি আছে, সাজু আছে। কি ভাল লাগিছে চাই। তো গুড মৰ্ণিং গুড মৰ্ণিং গুড মৰ্ণিং সকলোকে গুড মৰ্ণিং। তো কালি ব্লগটো আধা বনোৱা থাকিলেতো সেইটো পৰা মানে আজি মৰ্ণিংটো ষ্টাৰ্ট কৰি দিছোঁ ব্লগটো। তো আজি মানে আমি একদম এটা ধুনীয়া জেগাত গৈ আছোঁ। তো মোৰ লগত দাদা আহি আছে, ভাইটি আহি আছে, মাহঁত আহি আছে। তো ভিডিঅ'টো চাই থাকক লাষ্টলৈকে। মানে আজি মানে একদম ধুনীয়া এটা জেগাত লৈ গৈ আছোঁ। তো চাই থাকক কেনেকুৱা, মানে আমাৰ নিজৰ ককা আইতাহঁতক দেখুওৱা নাইতো, আমাৰ ককা আইতাহঁতক দেখাম। তো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে
আপোনালোকক যে কৈছিলোঁ মই যোনটো জেগালৈ আনিম সেইটো জেগা বৰ্তমান পাই গৈছোঁহি চাব নেকি চাই লওক ক'ত আছোঁহি কি ধৰণৰ বস্তু মই যে এবাৰ আপোনালোকক আগৰ ভ্লগছত দেখাইছিলোঁ যে এটা বালি এই বালিটোত এতিয়া দেখিছে বাৰিষা আছে পানী কেনেকুৱা হৈছে চাওক তো এতিয়া মানে ইপাৰত গৈ আছোঁ তো সিটো পাই তো চাই থাকক ভিডিঅ' আজি মানে একদম ধামাকা হৈ আছে তো এনেকুৱা টেলেণ্টেড ল'ৰা লগ পাই গৈছোঁ মানে সি মানে এটা মানে থু পেলাব একে চুতে যে সেই ল'ৰাটো ৰখি আছে তাত পেলাই দিব ই পেলাব মানে দেখা দেখিলে এনেকুৱা টেলেণ্টেড ল'ৰা আমাৰ ই লখিমপুৰত লাগে তো ভিডিঅ'টো চাই থাকক লাষ্টলৈকে তো এইখিনিতে এনেকুৱা মজা লাগিছে কৈছোঁ নহয় নাৱত আহি তো চাব কেনেকুৱা এটা আহি আছোঁ এয়া চাওক এইখন নাৱত আহি আছোঁ এইখন নদীত এনেকুৱা মজা লাগিছে কিন্তু এইখিনিতে তোমাক নাপালে মই নদীত জঁপিয়াই মৰি যাম বুলি ভাবিছিলোঁ কিন্তু পিছতহে গম পালোঁ যে মই সাঁতুৰিব জানো তো গাইজ ভিডিঅ'টো আজি ইমানলৈকে আছিলে আৰু নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ বাই